আমাৰ ঘৰত আজি সকাম ভাবিলো আপোনালোককো দেখাও এফালে সকলোৱে কামত ব্যস্ত হৈ আছে ভকতসকল আহি কেনে ধুনীয়াকৈ শৰাই সজাবৰ কাৰণে বস্তু যোগাৰ কৰি আছে আৰু এফালে শৰাই সজোৱা হৈ গ'ল আৰু ইয়াৰ ওপৰত ধুনীয়াকৈ খোৱাৰ যোগাৰ চলি আছে মাহাতি ৰান্ধনীকেইজনক অকনমান সহায় কৰি দিছে কাৰণ ইমান গৰম পৰিছে অকনমান সহায় পালেও বহুতখিনি ৰেহাই হয়নে এফালে আকৌ ভকতসকলৰ নাম লোৱা হৈ গ'ল আৰু ধুনীয়াকে এতিয়া চানা খাবলৈ টাইম হৈ গ'ল এফালে আমাৰ দেখিছে নে আইদেউহঁত আহিলেই খাবৰ কাৰণে আৰু এফালে চানা বিলালে ধুনীয়াকে চানা খোৱাৰ পাছতে আমাৰ লগে লগে ভাত খাবলৈ হৈয়ে যায় তাৰপিছত এইফালে দাইহঁতৰ বৰ্তাহঁতৰ ভণ্টিহঁত আহিছে ধুনীয়াকৈ খোৱা বোৱা কৰিলো তাৰপিছতে ভকতসকলো গ'লগে সকাম আজি খতম আৰু এতিয়া গাটো ধুই আহিলো অকনমান আৰাম লাগিছে সেইফালে কাম চাম কৰি মেলি দিনটো বহুত বেছি ঘামি আছিলো এতিয়া গাটো ধুই কেনে অকনমান মানে ফ্ৰেছ লাগিছে তাৰপিছত কাম অলপমান আছিলে ভিতৰতে চকী টকিবোৰ মানে চিজিল কৰা কৰি ললো কৰি থাকোতে আকৌ বেছি গৰম লাগিব ধৰিছে ভাবিলো এতিয়া আৰু কাম নকৰো নহলে আকৌ গৰম উঠিব আৰু তেনেহলে আজিলৈ এৰিছো বাই।